নমস্কাৰ সকলোকে মই অন্যতিমিনী ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বহুত দিনৰ মূৰত নহয় জানো এতিয়া মই গৈ আছোঁ ঘৰৰ পৰা ইৰিগেশ্যন অফিচলৈ বুলি যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপ হৈ আছে এইকেইদিন দেখিছে আমি কেম্পাছৰ ভিতৰত সোমাই গ'লোঁ তাৰপিছত আমাক এতিয়া ছাইট দেখাবলৈ লৈ যাব মেলেঙৰ ফালে টিয়কৰ ফালে যিহেতু আমাৰ টিয়ক ডিভিজন পৰিছে সেইবাবে তো এতিয়া আমি গৈ আছোঁ দেখিছে ছাইট পালোহি ফাৰ্ষ্ট এইটো ছাইট আমি ভিজিট কৰিবলৈ আহিছোঁ তাৰে আমাক গোটেইখিনি বস্তু খুব ধুনীয়াকৈ আৰু ভালদৰে বুজাই দিলে আৰু আমি বুজিলোঁ আৰু দেখিও ভাল লাগিছে প্ৰেক্টিকেলি নিজে চকুৰে আৰু কেনেকৈ অপাৰেট কৰে সেইটো বস্তু দেখাই দিলে গেটকেইখন তাৰপিছত আমি গ'লোঁ নেক্সট লোকেশ্যনলৈ বিটেকৰ এইটো মোৰ ফাৰ্ষ্ট ইণ্টাৰ্ণশ্বিপ হয় মই আগৰ দুটা নকৰিলোঁ কিয় নকৰিলোঁ কেলৈ নকৰিলোঁ নাজানো বাছ নকৰিলোঁ দেখিছে কিমান ইনচিনচিয়াৰ ষ্টুডেণ্ট তাৰপিছত ভাবিলোঁ কি লাষ্টৰ ফালে এটা ইণ্টাৰ্ণশ্বিপ কৰি থৈ দিয়াই ভাল হ'ব যিহেতু লাগিব ন ফুল লগাই দিলে আমি ফটো মাৰিলোঁ তাৰপিছত দেখিছেনে এই গৰুটো মোৰ ওচৰলৈ নিজে নিজে আহিছে মৰম কৰি দিব লাগে সেইকাৰণে মই মৰম কৰি দিলোঁ তাৰপিছত মই তাৰ পৰা গ'লোঁ মামাহঁতৰ ঘৰলৈ মামাহঁতৰ ঘৰত ভাত চাত খাই আহি মই অন্বেষাৰ লগত এঠাইলৈ এতিয়া গৈ আছোঁ বা ঘৰলৈ যিহেতু বাৰ কেঁচুৱা জন্ম হ'ল বেবী বয় হৈছে তো চাবলৈ গৈছিলোঁ বহুত দিন যামকৈ যাবই পৰা নাছিলোঁ ইমান দেখিছেনে ইমান মৰম লগা অ'কে টাটা বাই বাই আজিলৈ এয়াই